পালেগৈ শুভাংশু আৰু তেওঁৰ সতীৰ্থ। সফলতাৰে সম্পন্ন ডকিং প্ৰক্ৰিয়া। অৱশেষত অপেক্ষাৰ অন্ত। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হ'ল তিনি সতীৰ্থৰ সৈতে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা। বুধবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ 12:01 মহাকাশ অভিমুখে ৰাওনা হৈছিল এই দলটো। তাৰ পিছত প্ৰায় 28 ঘণ্টা যাত্ৰাৰ অন্তত বৃহস্পতিবাৰে বিয়লি 4 বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ডকিং প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। লগে লগে ৰচনা হয় আন এক নতুন ইতিহাস। উল্লেখ্য আছে, বুধবাৰে এক্সিয়াম 4-এ শুভাংশু আৰু তেওঁৰ দলটোক মহাকাশলৈ লৈ গৈছিল। শুভাংশু শুক্লাৰ এই মহাকাশ যাত্ৰাক লৈ অতি উৎসাহিত হৈ আছে ভাৰতীয় লোকসকল। তেওঁ কিদৰে মহাকাশত সময় অতিবাহিত কৰিব সেয়া চাবলৈ অতি উৎসাহী সকলো। মহাকাশলৈ কৰা যাত্ৰাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমৰ আগত কৈছিল, মহাকাশ অভিযানৰ সময়ত তেওঁৰ লগত লৈ যাব সুস্বাদু ভাৰতীয় খাদ্য। আগন্তুক 14 দিনলৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰতে থাকিব। স্পেচ এক্সৰ দ্বাৰা নিৰ্মিত ড্ৰেগন মহাকাশযানত উঠি শুভাংশুৱে ধৰি 4জন মহাকাশচাৰীয়ে আমেৰিকাৰ ফ্লৰিডাৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিছিল বুধবাৰে। অৱশ্যে প্ৰথম অৱস্থাত যোৱা 25 মে'ৰ পৰা এই অভিযান আৰম্ভ হোৱাৰ কথা আছিল, কিন্তু কাৰিকৰী বেজুতি আৰু প্ৰতিকূল বতৰৰ বাবে 8 জুনলৈ এই অভিযান পিছুৱাই দিয়া হৈছিল। তাৰ পিছতো বাৰে বাৰে এই যাত্ৰাৰ তাৰিখ পিছুৱাই দিয়া হৈছিল। অৱশেষত বুধবাৰে আহে সেই মহেন্দ্ৰ ক্ষণ। উল্লেখ্য আছে, ৰাকেশ শৰ্মাই 1984ত মহাকাশ যাত্ৰা কৰিছিল। এই যাত্ৰা 41 বছৰ পিছত পুনৰ এইবাৰ শুভাংশু শুক্লা মহাকাশত গৈ উপনীত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সংবাদ।